অভিশৰ্মা চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা ঘণ্টা বটনটো দবাবা নতুনকৈ আপলোড দিয়া ভিডিঅ'ৰ জাননী পাবলৈ। মই কালি ভিডিঅ' আপলোড নিদিলোঁ, এইটো কাৰণে নহয় যে মোৰ ভিডিঅ' আপলোড দিবলৈ মুড নাছিল, এইটো কাৰণে যে ভিডিঅ'টো আপলোড কৰিবলৈ মোৰ নেটপেক নাছিল। আজিও মই লোকৰ পৰা হটস্পট লৈ ভিডিঅ'টো আপলোড কৰিছোঁ। #মুভি গৰীব হে। ধেমালি কৰিছোঁ দেই, নেটপেক ভৰালোঁ, ইমানো গৰীব নহয়। ইন্ট্রো বজাবে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। তো আজি মই আলোচনা কৰিম টিকটক নামৰ কলাকাৰী এপটোত মানুহে যি কলাকাৰ প্ৰদৰ্শন কৰি থাকে সেই কলাকাৰবোৰৰ ওপৰত। তেতিয়াহ'লে আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ডিম্পু কবি বুলি নকবি। তুমি ইমান জোৰছে মানে ফ্ৰকটো দাঙি দিবলৈ তোমাৰ কাৰণে কি দৰকাৰ? কি দৰকাৰ আছে ইমান জোৰছে ফ্ৰকটো দাঙি দিবলৈ? কি দৰকাৰ আছিল? ফুৰুদে আমাৰ কেতিয়াও দেখিও নাপায় আৰু আমি পিন্ধিও থাকো পেণ্টি। ভাল কথা, পিন্ধিব লাগে, পিন্ধি থাকিব লাগে। ভণ্টি, তুমি বলিয়া বতাহে কাপোৰ উৰালৈ যোৱা ছোৱালীজনীক কিবা এটা মেছেজ দিব খুজিছা, ভালকৈও দিব পাৰা। তুমি পিন্ধি থাকা পিন্ধি নাথাকা সেইবিলাক তুমি ক'বলৈ দৰকাৰ নাই নহয়। তুমি ভালকৈ ক'ব পাৰা যে তুমি ভিডিঅ'টো আপলোড কৰাৰ আগত চেক কৰিব লাগিছিল, মেছেজটো ভালকৈও দিব পৰা যায়। আৰু এইষাৰ কথা যদি কোনোবা ল'ৰা এটাই যদি ভিডিঅ' বনাই যদি ক'লে হ'লে তাই কেছ দি দিলে হ'লে লগে লগে। আৰু সেই বলিয়া বতাহে কাপোৰ উৰাই লৈ যোৱা ছোৱালীজনী এটা কথা বুজি নাপাওঁ, তাই সেইটো ভিডিঅ'ৰ কাৰণে ইমান মানে বদনাম হ'ল। তাই সেই ভিডিঅ'টো তাই টিকটকত আপলোড কৰিছিলে, তাৰপিছত তাই যিটো মানে মিছ হ'ল সেইটো গম পাই ভিডিঅ'টো ডিলিট কৰি দিলে। তাৰপিছতো তাই সেইটো ভিডিঅ'কে ইউটিউবত এনেকুৱা কিবা ষ্টিকাৰ এটা যে আছে সেই ষ্টিকাৰটো লগাই আপলোড কৰিছে। আৰু তাৰপিছত আকৌ এবাৰ মানে সেইটো যে পেণ্টটো পিন্ধায়ো ভিডিঅ'টো আপলোড কৰিছে, আৰু এবাৰ কিবা মানে তাই মিক্সিংকৈ বনাইছে, মিক্সিঙতো সেইটো ভিডিঅ' আপলোড কৰিছে। মানে সেইটো ভিডিঅ'ৰ দ্বাৰা তুমি ইমান বদনাম হ'লা, তুমি ভিডিঅ'টো মানে সেইটো ভিডিঅ' চেপ্টাৰে ক্ল'জ কৰি দিব লাগে। আকৌ বাৰে বাৰে মানে তুমি যেনেকুৱা ধৰণৰবোৰ কৰিছা সেইবিলাক দেখিতো আমাৰ এনেকুৱাই লাগিব যে তুমি পাব্লিচিটিৰ কাৰণে কৰিছা। নাই, এইবুলি কোৱা নাই, কিন্তু তুমি মানে যিটো দেখুৱাব খুজিছা সেইবিলাক দেখি এনেকুৱাই মানুহে বুজিব, সেইটো কৈছোঁ। হেল্ল' ভণ্টি, তোমাৰ যদি ডেন্সত টেলেণ্ট আছে তেতিয়াহ'লে তুমি টেলেণ্ট দেখুওৱা না, কঁকালটো নেদেখুৱালেও হ'ব। কোন হে ये लोग, कहाँ से आते हैं ये? एक हो गए हम और तुम, আৰে ছোৱালীয়ে এক हो गए हम और तुम, হাম্মা নকৰে, ল'ৰাই ছোৱালীয়ে কৰে। আৰু ছোৱালীয়ে এক হোৱা এইটো মই শুনা নাই দেই আগে পিছে, কিন্তু টিকটকৰ কিপাত সেইটো দেখি গ'লোঁ। तो उड़ गई नींदे रे। বিয়াৰ আন্ধা হতাহে বুলি শুনিছোঁ, কিন্তু ইমানো আন্ধা হ'ব নালাগে যে ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্যই মানে চিনি নোপোৱা হৈ যায়। কিয় মৰি নগ'লোঁ বে এইটো চিন দেখাৰ আগত। আপোনালোকৰ বয়ফ্ৰেণ্ড নাই বুলি গম পাইছোঁ, কিন্তু কোনে ক'লে? মই নাই কোৱা। কি হৈছে ছোৱালীবোৰৰ? ক'ৰবাত ছোৱালীয়ে আৰু ক'ৰবাত কুকুৰে ছোৱালীয়ে। ভগৱান, অকণমান জ্ঞান দিয়ক এই মহিলাসকলক। জীৱ জন্তুক মৰম কৰিব লাগে, সেই কথাষাৰ গম পাওঁ, কিন্তু ইমানো নহয় দেই। অশ্লীলতা আৰু গানটোতো অশ্লীলতা আছেই, ডাবল মিনিং বনাব লাগিব এদিন। হিন্দী গানকো ধুব লাগিব। কিছুমান এনেকুৱা ধৰণৰ মানুহো আছে নহয়, আজিকালি দিনৰ গান কি, আমাৰ দিনত কি ভাল গান আছিলে, ধুব লাগিব আগৰ গানকো। মানে কি এইবিলাক? মানে এইবিলাক যে এনেকৈ ছোৱালীয়ে শাৰী পাতি এইবিলাক ছোৱালীয়ে কৰিলে ভাল লাগে, এনেকৈ ল'ৰাবোৰে শাৰী পাতি তাতে ভাল নালাগে। এইটো কি বস্তু কোনে ক'ব পাৰিব?
কি বস্তুনো মই ধৰিব পৰা নাই সঁচা কথা কৈছোঁ কিবা ডাবল মিনিং সোমাই আছে নি বাৰু কমেণ্ট কৰি ক'বাচোন এইটো মোক ল'ৰা এজনে দিছিলে মই বুজিব পৰা নাই কি বস্তুনো এইটো গু নেকি অকাই পকাই আছে গু নিচিনাই লাগিছে বস্তু কোনে ক'ব পাৰিব টিংপাত উৰি যাব দেই এনেকৈ হাঁহিলে আৰু ইমান ঘোঁৰা নিচিনা এনেকৈ হাঁহিবলৈ মানে কি থাকিলে আৰু গাইছ আজিলৈ ইমানেই ভিডিঅ'টো চাই যদিহে ভাল পালা তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ এনেধৰণৰ এণ্টাৰটেইনিং ভিডিঅ' মই তোমাৰ কাৰণে আনি থাকোঁ শ্বেয়াৰ কৰি সোনকালে মোক 20,000 ছাবস্ক্ৰাইবাৰ কৰি দিয়া 20,000 ছাবস্ক্ৰাইবাৰ এটা স্পেচিয়েল Q&A হ'ব মানে অলপ স্পেচিয়েল হ'ব যিটো নেকি অসমত এতিয়ালৈকে মানে অসমীয়া ইউটিউবাৰে তেনেকুৱা ধৰণৰ Q&A পতা নাই গতিকে 20,000 কৰি দিয়া